প্ৰথমে মই চালবাৰী সমষ্টিৰ ৰাইজসকলক ধন্যবাদ যাচিব বিচাৰিছোঁ কাৰণ যোৱা BTC নিৰ্বাচনত আমাৰ BPFৰ কেণ্ডিডেট দিগন্ত গয়াৰীক বিপুল ভোটত এই চালবাৰী অঞ্চলৰ ৰাইজসকলে জয়যুক্ত কৰাইছে, কোকৰাঝাৰত পঠাই দিছে। ইয়াৰ কাৰণে মই চালবাৰীৰ ৰাইজসকলক ধন্যবাদ যাচিছোঁ। যেনেকৈ BTC নিৰ্বাচনত ৰাইজসকলে শিল দল ভাঙি নিজৰ ঘৰৰ পৰা ওলাই আহি পৰিৱৰ্তনৰ নামত BPFক ভোট দি কিনি BPFক শাসনত আনিলে, তেনেকৈ আগন্তুক MLA ইলেকশ্যনতো মানাছ সমষ্টিত আমাৰ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ছাৰে যাক টিকেট দিয়ে, হাগ্ৰামা মহিলাৰী ছাৰক আস্থা আৰু বিশ্বাস ৰাখি BTCটো আৰু শক্তিশালী কৰিবৰ কাৰণে BTC অঞ্চলৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ ভাল কাম কৰিবৰ কাৰণে BPFৰ কেণ্ডিডেটক ভোট দি কিনি দিছপুৰত যাতে পঠাই মানাছ সমষ্টিৰ যিমানটো সমস্যা আছে এইকেইটা সমস্যা সমাধান কৰিবৰ কাৰণে এজন ষ্ট্ৰং MLA লাগে। আৰু আগন্তুক এপ্ৰিল মাহৰ যি 9 তাৰিখত নিৰ্বাচন হ'ব, এই সমষ্টিৰ পৰা আমাৰ BPFৰ কেণ্ডিডেটক ভোট দি কিনি জয়যুক্ত কৰে। ইয়াৰ কাৰণে এই অঞ্চলৰ ৰাইজসকলক আমি অনুৰোধ জনাইছোঁ যাতে আমাক 15জনৰ ভিতৰত 15জন MLA BTC বাসীয়ে যাতে আমাক দিয়ে, হাগ্ৰামা মহিলাৰী ছাৰক শক্তিশালী যাতে কৰে। নাই, UPPL এটা সোণালী সুযোগ পাইছিল 5 বছৰত, 2020ৰ পৰা 2025 চনত তেওঁলোকে শাসন কৰিবলৈ সময় পাইছিল। কিন্তু যেতিয়া UPPL শাসন কৰিছে 5 বছৰত তেওঁলোকে ৰাইজৰ সমস্যা সমাধান নকৰিলে, তেওঁলোকে নিজৰ পইচা খোৱা ধান্দাত তেওঁলোকে ব্যস্ত থাকিলে। কিন্তু এতিয়া আমাক BTC বাসীয়ে BPFক সোণালী সুযোগ দিছে। ইয়াৰ কাৰণে আমি এই সোণালী সুযোগটো এনে আমি যাবলৈ নিদিম। প্ৰত্যেক দিনে ৰাতিয়ে 24 ঘণ্টা আৰু সদায় আমি ৰাইজৰ সেৱা কৰাত আমি ব্যস্ত থাকিম। ৰাইজে যে আমাক 5 বছৰ ৰাইজৰ কাম কৰিবলৈ দিছে, এই 5 বছৰত আমি ৰাইজৰ কাৰণে সদায় চিন্তা কৰিম। UPPL কি কৈছে কি কোৱা নাই, UPPL লগত কথা পাতি আমি টাইমটো নষ্ট নকৰিম। কিন্তু UPPL তেওঁলোকে 5 বছৰত ভাল কাম তেওঁলোকে নকৰিলে, ইয়াৰ কাৰণে ৰাইজে আমাক সুবিধা দিছে। এই সুবিধাটো আমি ল'ম আৰু ৰাইজৰ কাৰণে আমি কাম কৰিম। UPPL সকলে কৈছে যে আমাক BPFক তেওঁলোকে NDAত সোমাৰ কাৰণে, কিন্তু আমি এইটোৱে কৈছোঁ যে হাগ্ৰামা মহিলাৰী ছাৰে BTCৰ স্বাৰ্থত, BTCৰ উন্নত কৰাৰ স্বাৰ্থত আজি NDAত আছে আৰু আগন্তুক নিৰ্বাচন আমি NDA হিচাপে খেলিম। কিন্তু এই BTC অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীয়ে অকণমানো তেওঁলোকে যাতে দুখ বেদনা নাপায় আৰু BTC অঞ্চলত বসবাস কৰাত 33 লাখ 35 লাখ মানুহসকলক ৰক্ষা দিয়াত সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে সদায় প্ৰস্তুত, তেওঁ ৰক্ষা কৰি আছে। আৰু আমাৰ 15টাৰ ভিতৰত 15টা NDA জিতাটো কথা। তাৰপিছত UPPL সকলে আজি তেওঁলোকৰ হাতত একো নাই। আজি খাম্বা বৰিয়াৰী আহিলে, বিভিন্ন নেতাসকলে আমাৰ দলত আহি আছে, UPPL দলত একো নাই এতিয়া। ইয়াৰ কাৰণে মই ভাবোঁ BTCৰ ৰাইজসকলে হাগ্ৰামা মহিলাৰী ছাৰৰ লগত খুচ আছে। BTCৰ ৰাইজসকলে হাগ্ৰামা মহিলাৰী ছাৰক বিশ্বাস কৰে। BTCৰ ৰাইজসকলে BPFৰ লগত আছে, UPPLৰ লগত নাই। ইয়াৰ কাৰণে আমাক 28টা দিলে, আসনত থাকি UPPL অকল 7টা তেওঁলোকে পালে, এতিয়া 6জনে আছে তেওঁলোকৰ তাত। মই ভাবোঁ BPFক ৰাইজসকলে বিশ্বাস কৰে আৰু আস্থাত লৈ UPPLক ৰেচপেক্ট কৰিছে। আগন্তুক MLA ইলেকশ্যন পাছত UPPL নেতাসকলে নাথাকিব, অকল কমল বড়ো আৰু তেওঁ ৰাকেশ ব্ৰহ্ম, তেওঁলোকে দুইজনে থাকিব নিশ্চয় মই লাগি আছোঁ। আমাৰ তাত যোগদান কৰিবৰ কাৰণে বিভিন্ন UPPL নেতাসকলে যোগাযোগ কৰি আছে। তেওঁৱে আকৌ গাঁৱৰ কল্পনা লয়, তেওঁৱে আকৌ তেওঁৰ গাঁৱৰ যদি ক্লাব আছে, এই ক্লাবৰ প্ৰেচিডেণ্ট তেওঁৱে লওক। আৰু তেওঁ যদি তাত কিবা এটা যদি আৰু পোষ্ট আছে গাঁৱৰ, তেওঁ এইটোও ল'ব। মই কৈছোঁ নহয়, প্ৰমোদ বড়োৱে ইমান লবীয়া, তেওঁৰ UPPLৰ ভিতৰত ধেৰ যোগ্যতা মানুহ আছিল। তাত বা ৰাইজসকলক সাংসদ কৰিবৰ কাৰণে, তাত বা MLA পঠাবৰ কাৰণে, তাত বা MCLA বনাবৰ কাৰণে যোগ্যতা বেছি আছিল। কিন্তু প্ৰমোদ বড়োৱে ইমান যে লবীয়া,
আমাৰ হাগ্ৰামা মহিলাৰ তাৰ সকলে তেখেতে ইচ্ছা কৰিলে পাৰে এমএলএ হ'ব তেখেতে ইচ্ছা কৰিব পাৰে পাৰিলে ইচ্ছা যদি কৰে নহয় সাংসদ হ'ব পাৰে কিন্তু হাগ্ৰামা মহিলাৰ তাৰে আমাৰ পাৰ্টিৰ ব্যক্তিসকলক চিন্তা চৰ্চা কৰে ৰাইজক চিন্তা চৰ্চা কৰে এতিয়া প্ৰমোদ বড়ো দাদা এমএলএ টিকেট এনাউন্স কৰিলে তেখেতে তামোলপুৰত খেলিব গৈবাৰে খেলে ৰাইজৰ সভাৰ সাংসদ আৰু মই অনুৰোধ কৰোঁ আৰু প্ৰমোদ বড়োৱে গাঁৱৰ গাঁওবুঢ়াও লওক তাৰপিছত তাৰ ক্লাবত যদি কিবা প্ৰেচিডেণ্ট আছে ছেক্ৰেটাৰীটোও ল'ব এতিয়া বুজা যায় যে প্ৰমোদ বড়োৱে পাৱাৰৰ কাৰণে হাংগাৰ হি ইজ এ পাৱাৰ হাংগাৰ নট এ পাব্লিক সাৰ্ভেণ্ট আমি হ'ল পাব্লিক সাৰ্ভেণ্ট কিন্তু প্ৰমোদ বড়োৱে হ'ল পাৱাৰৰ হাংগাৰ